গুড ইভিনিং এভৰিৱান, সকলোকে শুভ সন্ধিয়া। সকলোৱে চাহ খোৱা হ'লনে? মই এতিয়াই চাহ খাই উঠিলোঁ আৰু এতিয়া ৰাতিৰ ভাত সাজৰ কাৰণে লাই শাক আৰু গাহৰি বনাম বুলি ভাবিছোঁ। লাই শাক আৰু গাহৰি খাই কোনে কোনে ভাল পায় বাৰু? এয়া লাই শাক আৰু বিলাহী ধুই লৈছোঁ আৰু এতিয়া এইফালে কাটি আছোঁ আৰু মাংসৰ লগত বনাবৰ কাৰণে। লাই শাকখিনি মই মিহি মিহিকৈ কাটিছোঁ, ডাঙৰ ডাঙৰকৈ দিয়া নাই। এইফালে আদা আৰু নহৰু খুন্দি ল'লোঁ দিবৰ কাৰণে। মই পিঁয়াজ আৰু বিলাহী লগতে কাটি লৈছোঁ। এইফালে মাংসখিনিও ধুই ল'লোঁ ৰান্ধিবৰ কাৰণে। সেই কেৰাহীখন পাতি লৈছোঁ, তেলখিনি গৰম হৈছে আৰু এতিয়া মই পিঁয়াজখিনি ইয়াতে দি দিলোঁ। আজি জুইতে বনাইছোঁ, আজি গেছত বনোৱা নাই মাংসখিনি। গাহৰি মাংস জুইত বনালে খায়ো ভাল লাগে, সেইকাৰণে জুইতে বনাইছোঁ। মই ইয়াত বেলেগ মছলা দিয়া নাই, আদা আৰু নহৰু দিছোঁ অকল। জলকীয়া অলপ দিছোঁ, বেছিকৈ দিয়া নাই জ্বলা। এতিয়া মাংসখিনি দি দিছোঁ, পিঁয়াজ আৰু নহৰুৰ লগত অলপ দি সিজাই ল'ম এইখিনি অকণমান দেৰি। ইয়াৰ পৰা মাংসটোৰ পৰা অকণমান তেল ওলোৱালৈকে। ইয়াত মই এতিয়া নিমখ আৰু হালধি দি দিছোঁ। আগতীয়াকৈ মই দিয়া নাই নিমখ হালধি, মই বেলেগ মছলা নিদিওঁ। আদা আৰু নহৰুৰ লগতে বনাম অকল। তাৰপিছত আৰু এতিয়া লাই শাকখিনি দিব লাগিব আৰু লাহেকৈ মাংসখিনি। কাটি লোৱা বিলাহীখিনিও মই এতিয়াই দি দিছোঁ, তেল অলপ অলপকৈ ওলাইছে। এতিয়া অকণমান দেৰি লৰাই দিম আৰু তাৰপিছতে মই লাই শাকখিনি দিম। এতিয়া লাই শাকখিনি মই দি দিছোঁ, মাংসখিনি অলপ অলপকৈ সিজিছে। এতিয়া এই লাই শাকখিনি অকণমান দি মেলি লৰাই দিম, তাৰপিছত অলপ ঢাকন দি ৰাখি থৈ দিম। বেছি সময় নিসিজাওঁ মই, লাই শাক সিজিব হৈ গ'ল আৰু এতিয়া খাবলৈ বাঢ়িছোঁ। এইখিনি দি লাই আৰু গাহৰি লগত আলু দিয়া নাই, আলু দিলে খাই বেয়া পাওঁ। তাৰপিছত এইফালে ব্ৰইলাৰ আৰু আলু, তাৰপিছত এইফালে দাইল আৰু বিলাহী। এয়াই আৰু আজি ৰাতিৰ ভাত সাজ দেই।